গগামুখ কঠালগুৰিত শনিবাৰে দিনৰ ৩ বজাত জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত জাতি বচাওক মাটি বচাওক বিশাল পদযাত্ৰা। আজি গগামুখ কঠালগুৰিৰ পৰা বৰলা চাৰিআলিলৈ প্ৰায় ৪ কিলোমিটাৰ পদযাত্ৰা কৰে। লগতে আজি উক্ত অনুষ্ঠানত গগামুখৰ যুৱ নেতা সমাজকৰ্মী মিল্টন পেগুৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক লোকে যোগদান কৰে কংগ্ৰেছ দলত। উক্ত অনুষ্ঠানত নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিপ, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক মনীষ শৰ্মা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ লগতে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদকৰ লগতে ৰাজ্যিক সমিতিৰ নেতাকৰ্মীসকল, জিলা কংগ্ৰেছৰ নেতাকৰ্মীসকল উপস্থিত থাকে। Congress, Dati Basang Mati Basang, Youth Congress, Youth Congress, Youth Congress, Youth Congress, Youth Congress Zindabad, Youth Congress Zindabad, Youth Congress, Youth Congress, Dati Basang, Dati. जाति बचाओ माटी बचाओ यात्रा यूथ कांग्रेस जो असम में शुरू कर रही है, सबसे पहले तो मैं यूथ कांग्रेस के स्टेट प्रेसिडेंट का जुबेर का धन्यवाद करता हूँ कि उसने असम के युवाओं के इशू के लिए लोगों के बीच यात्रा शुरू करने का प्रण लिया। बहुत बड़ी बात है, तारीफ के योग्य है। और ये यात्रा जैसे जैसे आगे बढ़ती जाएगी, जो असम के युवाओं के मुद्दे हैं उसको उठाती जाएगी और यही यात्रा नींव बनेगी। ये जो बीजेपी सरकार जो असम के वनों को, जमीनों को, हर एक चीज को बेच रही है, अडानी को या बिजनेसमैनों को, उससे असम के लोगों को और असम की सारी चीजों को बचाने के लिए यात्रा ही का काम करेगी। और मुझे फिर से मैं मुबारकबाद देता हूँ अपने स्टेट प्रेसिडेंट जुबेर को, जिसने यात्रा शुरू करने का आरम्भ किया और ये हिम्मत भी। আজি আমাৰ জাতি বচাওক মাটি বচাওক যাত্ৰা আজি প্ৰথমটো আৰু আমি আজি ধেমাজিৰ পৰা আৰম্ভ কৰিছো আৰু আমি পুৰা অসমতে এই যাত্ৰাটো লৈ যাম। আমাৰ যাত্ৰাৰ বিষয়টো এটাই, আমি ৰাইজৰ মাজত যাম, ৰাইজৰ পৰা বিষয়বোৰ জানিম, ৰাইজৰ প্ৰব্লেমবোৰ জানিম আৰু আমি 2026 মেনিফেষ্টত আমি হাইকমাণ্ডৰ হাতত আমি এই ৰাইজৰ পৰা ইনফৰমেশ্যন পাম, কমপ্লেইন পাম, গোটেইখিনি দিম। আৰু তাৰে লগত আজি মাটিৰ কথা যিহেতু আহিছে, জাতিৰ কথা যিহেতু আহিছে, আজি আমাৰ যিমান জাতি জনগোষ্ঠী আছে, আজি যেতিয়া মাটি পাট্টা কৰিব যায়, মাটি পাট্টা কৰিব যাওঁতে মিনিমাম 1 লাখৰ পৰা 1.5 লাখৰ পৰা 2 লাখ 3 লাখলৈকে যায়। কিন্তু একে জেগাত কিন্তু আম্বানী আদানী কিন্তু 1 টকাকে মাটি দি আছে। তো সেইটোৰ বিৰুদ্ধে আমি সকলো মাত মাতিব ওলাই আহিছো আৰু ৰাইজৰ বহুত সহায় পাই আছো, বহুত আশীৰ্বাদ পাই আছো আৰু আশা কৰিছো আমাৰ যাত্ৰা সফল হ'ব। কাৰণ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। আমাৰ যুৱ কংগ্ৰেছৰ বহুত কেণ্ডিডেট আছে যোনে ট্ৰাই কৰিব আৰু আমি আমাৰ পেনেল হাইকমাণ্ডক দিম আৰু বাকী হাইকমাণ্ডে ডিচাইড কৰিব কোনে টিকেট পাব। এইটো বহুত দীঘলীয়া প্ৰক্ৰিয়া এটা, সেইটো চাওঁ, এইটো সময়ে সময়ে দেখা ল'ব। আৰু নাই, আমিতো এশ পৰা আশা থাকিম আৰু ৰাইজৰ ইমান আমি ছাপোৰ্ট পাই আছো। ইয়াতে কিন্তু হাৱা বদলিব, ইয়াতে কংগ্ৰেছ আহিব, এইটো কিন্তু